Hello everyone, welcome back to my channel. অন্য এটি ব্লগ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো একো ইমান স্পেচিয়েল নহয়, ডেইলি ব্লগে হয় এইটো। আজি কলেজ নগ'লোঁ কাৰণ বতৰটো পূৰা বৰষুণ দি দিলে, বেয়া কৰি দিলে। আমাৰ ৰাস্তাটো বৰষুণ দিলে ওলাই যাব নোৱাৰা হৈ যায়, যিহেতু বহুত বেয়া হৈ গ'ল। এতিয়া ৰাস্তাটো বনাই মেলি দিলে ন, পুৰা বোকা বোকা। আৰু লগতে এইকেইদিন গাটো ইমান ভাল হৈ নাই থকা, সেইকাৰণে নগ'লোঁ। অহাকালি যাম বাৰু। আৰু লিখিবলৈও আছিলে, বহুত পঢ়িবলৈও আছিলে, সেইখিনিকে আজি কৰোঁ বুলি ভাবিলোঁ। তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। আৰু মোৰ ইউটিউবৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ফেচবুকৰ পেজত চাই আছে যদি মোৰ পেজটো লাইক আৰু ফ'ল' কৰি দিব দেই। তো এইফালে চাওকচোন, চিপকৈ বৰষুণ এতিয়াও দি আছে, দেখিছেই ন। মই বাহিৰতে বহি উঠি এইফালে চাওক বৰষুণ চাই আছোঁ। বৰ ভাল লাগে বৰষুণ যাক দি থাকিলে চাই পেলাই। তো এতিয়া চাই থাকিলেতো নহ'ব ন, ঘৰৰ কামো কৰিব আছে বহুত। এইসোপা বাচন গোটেই ধুই ল'ম এতিয়া মই প্ৰথমে। আৰু এইফালে মই বাচন ধুই এইফালে গাখীৰ চাহ বনালোঁ মা আৰু পংকজৰ কাৰণে। মই নাখাওঁ ইমানকৈ গাখীৰ চাহ, তো তাহাঁতলৈ বনালোঁ। A few moments later. তো এইফালে চাওকচোন, পাকঘৰত বহি লৈছে একদম। মাংস লৈ আনিছিলে, মই বনাই খুৱাম তাহাঁতক বুলি ক'লে আজি। তো ঠিক আছে বনা বুলিয়ে ক'লোঁ। প্ৰথমে লাজ কৰিছিলে বনাবলৈ, এনেও লাজ কৰেই জানেই ভিডিঅ'ত। তো এইফালে সেই মাংস বনাই মানে মই ভাতৰ কাৰণে যোগাৰ কৰি ল'লোঁগৈ। চাউল তাউল ধুই এইফালে কুকাৰত দি ল'লোঁ, নাকফল দুটা খাই ল'লোঁ। আৰু এইফালে মই ভাত তুলি দিলোঁ, মাংস হৈ গ'ল। এয়া চাওকচোন, ধুনীয়াকৈ বনাইছে কিন্তু দেই, খাই বৰ ভাল লাগিল। এনেই ল'ৰা মানুহবোৰে বনাই ভাল নাপায় আৰু বনাব নোখোজে, কিন্তু সি বনাই বৰ ভাল পায় এইবোৰ বস্তু। মোক উলিয়াই দিছে বাটিত, দেখিছেই ন খাবলৈ, বৰ ভাল লাগিল খাই কিন্তু। তো হৈ গ'ল খানা, ময়ো ঘৰটো সাৰি ল'লোঁগৈ। আৰু পংকজ যেতিয়া বাগানলৈ গৈছে, মানুহখিনি চাই আহেগৈ কি কৰিছে, মানে ক'ত ছিঙি আছে পাত। তাৰপিছত ভাত চাত খাম আৰু। এতিয়া মই বিচনাতে পঢ়িলোঁ আৰু নুঠোঁ, চব কাম হৈ গ'ল। লাহেকৈ গাটো ধুওঁ। তো চাই থাকক দেই ভিডিঅ'টো। ভাত চাত খাই হ'ল, ওলাই গৈছিলে আকৌ সি। আৰু এইফালে মেহেন্দি লৈ আনিছে আৰু আঁকি দিম দে বুলি কৈছে। মই ভাবিলোঁ সঁচাকৈ ধুনীয়াকৈ আঁকিব, কিন্তু কি আঁকিছে চাওকচোন। আৰু এইফালে কিবা কিবি আনি দিলে, জেমছ, ললিপপ, মৰ্টন চৰ্টন। তো সেয়াই, এখন কেনেকুৱা লাগিছে জনাব। আজি ভিডিঅ'টো ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং, বাই বাই।